নমস্কাৰ গুড মৰ্নিং সকলোকে মই কুসুমিকা মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই বৰ্তমান এক্সেছ বাৰৰ সৈতে জড়িত আৰু যিসকলে নতুনকৈ ভিডিঅ'টি চাই আছে তেওঁলোকক মই এক্সেছ বাৰৰ সৈতে জড়িত কাৰণে মই বৰ্তমান ক্লাছ দি আছোঁ মানে আপোনাৰ উদালগুৰি ডিষ্ট্ৰিক্টত মোৰ ঘৰ হয় উদালগুৰি ডিষ্ট্ৰিক্টৰ বাহিৰতো গৈ আছোঁ এতিয়া নগাঁও হওক যোৰহাট ধেমাজি লখিমপুৰ সকলো জেগাতে গৈ আছোঁ যদি আপোনালোকে ল'ব বিচাৰে মোক যোগাযোগ কৰিবৰ কাৰণে স্ক্ৰীনত নাম্বাৰটো দিয়া থাকিব আৰু লগতে এটা মই নতুন এটা পইচাৰ ৰিলেটেড আপোনালোকক যদি ইনষ্টেণ্ট মানি লাগে ধৰক পইচাৰ বহুত দৰকাৰ হৈ আছে আপোনালোকে 21 দিন এটা কাম কৰিব পাৰে এনেকৈ লেফ্ট হেণ্ড ছাইডত আপোনালোকে এনেকৈ 897 মানে স্ক্ৰীনত উল্টা দেখিব মোৰ হাতখনেৰে লিখা আছে তো লিখিব যে 897 তো ইয়াতে আপোনালোকে লেফ্ট হেণ্ড ছাইডত ঠিক আৰু এটা কথা মনত ৰাখিব যে যিটো ধৰক লিখা আছে সেইটো যদি মুছা যোৱা যেন হয় তেতিয়াহ'লে আপোনালোকে আকৌ কি কৰিব গ্ৰীণ কালাৰ পেনেৰে আকৌ তলত লিখিব সেইটোৱে লিখিব দেই ওপৰত ঘূৰি দিব আকৌ মুছা যাব নিদিব দিনটোৰ 12 ঘণ্টাৰ ভিতৰত কাৰণ ৰাতি ধৰক আপোনাৰতো শুয়ে থাকিব কিন্তু ৰাতি আপুনি শুৱাৰ আগমুহূৰ্তলৈকে এইটো যাতে মুছা নাযায় এইটো চাব যাতে লিখি দিব এইটো আপোনাৰ যদি ইনষ্টেণ্ট মানি লাগে তেতিয়াহ'লে আপুনি 21 দিন এইটো লিখা কৰক আপুনি প্ৰমাণ পাব যে আপুনি যিটো পইচা বিচাৰিছে সেইটো নিশ্চয় আহিব মই এইটো দিয়া নাছিলোঁ বহুতে মই ব্যৱহাৰ কৰি আছিলোঁ আগতে মই প্ৰমাণ কৰি চালোঁ মোৰ হৈছেনে নাই তাৰপিছত মই আপোনালোকক এইটো দিলোঁ আপোনালোকে চাব আৰু এক্সেছ বাৰ যদি ল'ব বিচাৰে মোক যোগাযোগ কৰিব এক্সেছ বাৰৰ বিষয়ে মই আৰু এটা নতুন ভিডিঅ' এটা দিম আৰু মোৰ এটা গুড নিউজ দিম আপোনালোকক নেক্সট ভিডিঅ'ত যে এক্সেছ বাৰ কৰি মোৰ এটা ছাকচেছ ষ্টৰি দিম আপোনালোকক আজিলৈ এইখিনিয়ে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু শেষলৈকে চাব যাতে গোটেইখিনি দেখিব পাৰে আৰু আপোনালোকে মোৰ চেনেল বহুতেই চাই কিন্তু চেনেলটি ছাবস্ক্ৰাইব নকৰে লাইক আৰু শ্বেয়াৰ নকৰে তো অনুগ্ৰহ কৰিছোঁ আপোনালোকে যদি পাৰে ছাবস্ক্ৰাইবৰ বটনটো টিপি দিব আৰু লাইক শ্বেয়াৰ কৰি দিব ধন্যবাদ